এখন গাঁৱত এটা ঘৰত ৰামু আৰু তাৰ পত্নী নিভাই থাকে। ৰামুৱে ভগৱানৰ ভক্তিৰ ওপৰত পূৰা বিশ্বাস কৰে আৰু সদায় পূজা পাঠ কৰে। ৰামুৱে নিজৰ পত্নীক সদায় কয়, নিভা, যি লোকে সঁচা অন্তৰেৰে ভগৱানক পূজা কৰে আৰু সকলোকে সহায় কৰে, সেই লোকক ভগৱানে সদায় সহায় কৰে। কিন্তু নিভাও তেনেকুৱা একো নালাগে। নিভাই দেখি আহিছে সদায় চিন্তাত থকা। যদি এনেকুৱা হয় তেতিয়াহ'লে আজিলৈকে আমি বহুত কিবাকিবি পালোঁ হয়। এনেকৈ ভাবিব নাপায় নিভা। আমি ভগৱানৰ ওপৰত সম্পূৰ্ণ বিশ্বাস ৰাখিব লাগিব। যদি আমি ভগৱানক বিশ্বাস নাৰাখোঁ, তেনেহ'লে ভগৱানে আমাক সহায় নকৰিব। তেতিয়াহ'লে কিমান দিনলৈ অপেক্ষা কৰি আছে আপুনি? যদি ভগৱানে আমাক সহায় কৰা হ'লে এতিয়ালৈকে কৰিলেহেঁতেন। আপুনি ভগৱানৰ ডাঙৰ ভক্ত, তেতিয়াহ'লে ভগৱানৰ কৃপা আপোনাক কিয় কৰা নাই? আপুনি চিন্তা কৰিবলগীয়া কিয় হৈছে? কিন্তু ৰামুৱে পত্নী নিভাৰ কথা ধ্যান নিদি মন্দিৰৰ কাম কৰিছিল। ৰামু কাম মন্দিৰৰ চাফ চিকুণ কৰা। এদিনৰ কথা, ৰামুৱে মন্দিৰ চাফা কৰি আছিল। তেতিয়া এজন বুঢ়া ব্যক্তি মন্দিৰলৈ আহিলে আৰু ভাগৰ লগা কাৰণে মন্দিৰৰ চিৰিতে বহিলে। ৰামুৱে বুঢ়া ব্যক্তিজনক বহা দেখি সুধিলে, আপুনি বহুত চিন্তাত থকা যেন লাগিছে। মই বহুত দিনৰ পৰা একো খোৱা নাই। মই বহুত কমজোৰ হৈ আছো। মই কাম কৰি পইচা কমাব পাৰিলোহেঁতেন, কিন্তু মোৰ বেমাৰ হৈ থকা কাৰণে মই একো কাম বিচাৰি পোৱা নাই। সেইকাৰণে মই বহুত দুখত আছো। মোৰ লগত যাওঁ বলক, মই আপোনাৰ কাৰণে খাবলৈ ব্যৱস্থা কৰোঁগৈ। ৰামুৱে বুঢ়া ব্যক্তিজনক নিজৰ লগত নিজৰ ঘৰলৈ লৈ যায়। ঘৰত নিভাই খাবৰ কাৰণে কিবা বনাই আছিল। কিছু সময় পিছত নিভাই ভাত লৈ আহিলে। ৰামু আৰু বুঢ়া ব্যক্তিজনে ভাত খালে। তোমাৰ নিচিনা মানুহ এই দুনিয়াত বহুত কমকৈ পোৱা যায়, যি সকলোকে সহায় কৰে। তুমি মোক আহাৰ খোৱালা, তুমি বহুত ভাল মানুহ। বেলেগৰ দুখ বুজি পোৱা বহুত কম লোককহে দেখা যায়। মানুহে দুখত পৰিলে সহায় কৰাটো মোৰ কৰ্তব্য। আপুনি মোৰ লগতে অলপ আৰাম কৰি লওক। আপুনি বহুত ভাগৰুৱা হৈ আছে। ৰামু আৰু সেই বুঢ়া ব্যক্তিজনে বিচনাত আৰাম কৰিবৰ কাৰণে অলপ শুই যায়। কিছু সময় পিছত ৰামুৱে সাৰ পাই দেখে সেই বুঢ়া ব্যক্তিজন নাই। নিভা, তুমি বুঢ়া দেউতাক যোৱাগে দেখিছিলা নেকি? মই যোৱাগে নাই দেখা। ৰামুৱে দেখিলে যে ঘৰৰ ভিতৰৰ এটা চুকত এটা মোনাত সোণৰ মুদ্ৰাৰে ভৰি আছে। এই মুদ্ৰাখিনি কাৰ হ'ব পাৰে? যদি বুঢ়া ব্যক্তিজন ইমানেই ধনী আছিল, তেতিয়াহ'লে মোক কিয় মিছা কথা ক'লে? এই মুদ্ৰাখিনি ইয়াতে থাকিবলৈ দিয়া। বুঢ়া ব্যক্তিজনে নিবলৈ উভতি আহিব। ৰাতি ৰামুৱে শুই থাকোঁতে ভগৱান বিষ্ণুক সপোনত দেখিলে। মই তোমাৰ লগত ভোজন কৰিছিলো আৰু তুমি বহুত চিন্তাত আছিলা। সেইকাৰণে মই তোমাৰ কাৰণে কিছু মুদ্ৰা থৈ আহিছো, যিটো তোমাৰ বহুত প্ৰয়োজন আছে। তুমি মই লোৱা পৰীক্ষাত সফল হ'লা। যেতিয়া তোমাৰ প্ৰয়োজন হয় তেতিয়া এই মুদ্ৰাখিনি ব্যৱহাৰ কৰিব পাৰিবা। তেতিয়াই ৰামুৱে সাৰ পালে আৰু সকলো কথা নিজৰ পত্নী নিভাক ক'লে। মই ভুল আছিলোঁ। এতিয়া মোৰ বিশ্বাস হৈ গ'ল যে সঁচা অন্তৰেৰে ভগৱানক পূজা পাঠ কৰিলে ভগৱানে সদায় সহায় কৰে। সঁচা ভক্তৰ কথা ভগৱানে সদায় শুনে। সেইকাৰণে ভগৱানক সদায় বিশ্বাস কৰিব লাগে আৰু মানুহে সদায় ভাল কৰ্ম কৰিব লাগে। তেতিয়া ভগৱানে সদায় বিপদৰ সময়ত সহায় কৰিব। এই ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে এই চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। লগতে শ্বেয়াৰ, লাইক আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব।